খোজকাঢ়ি নাই লগা হয়নে নহয় নাই লগা বুলি কওক মই তেতিয়াহে কথা কম আৰু তেতিয়াহে মই নাচিম তেতিয়াহে মই গান গাম কওক আকৌ নাই লগা বুলি মোৰ কষ্ট দিবলৈ বেয়া লাগিব নহয় আপোনালোকক একদম বুকুখনতে ধৰি আছো ভয় লাগিছে বহুত জোৰকে ধক 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 কৰিছে কিয় কওঁনে আপোনালোকে ইমান মৰম দিছে যে মই ভয় খাইছো যে কি কৰি মই আপোনালোকক মোক যিখিনি মৰম দিছে মই আপোনালোকক দিব পাৰিম বুলি ভাবি মোৰ ভয় লাগিছে গান এটাও শিকি আহিছিলো নতুনকে মই এটাই গান বহুত কেইখন মঞ্চত গাওঁ ভাবিলো আজি এটা বেলেগ গান গাওঁ কিন্তু ইমানেই ভয় লাগিছে মই গানটো আধাতে পাহৰি থাকিলো গোগামুখত ইয়াৰ আগত বাৰু মই আহিছো বহুত বিহু প্ৰগ্ৰেমলৈ নহয় বিহু মঞ্চলৈ নহয় মই কামৰ সূত্ৰে আহিছো শ্বুটিং কৰিবলৈ আহিছো কিন্তু আগৰবাৰ অহা আৰু এইবাৰ যে আহি মই দেখিছো আপোনালোকৰ পৰা পাইছো সঁচাকৈ বাৰে বাৰে মই গোগামুখলৈ আহিবলৈ মন যাব এতিয়াকৈ বহুত বহুত ধন্যবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো তেখেতসকলে এই সুন্দৰ মঞ্চত এই সুন্দৰ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰি ইমান বেছি মৰম দিছে আপোনালোকৰ পৰা সঁচাকৈ আচৰিত হৈ গৈছো মানে কথা বহুত নকওঁ হয়নে কথা নকওঁ গান গাই দিওঁ মোৰ লগত গাব লাগিব কিন্তু মই গান গোৱাত ভাল নহয় নাচিব পাৰিম অভিনয় কৰিব পাৰিম গান মই চেষ্টাহে কৰিম ঠিক আছে নদীৰ পাৰত হালিছে নলবিৰি নকহুৱা বতাহতে উৰিছে কহুৱাৰে তোলা কলবিলিয়া থোপাতে বুজি থোৱা গগনা বিহুৰে কলিতে বজাবি তো কেতিয়া নাচবি তাতে গোলাবি বুঢ়াবৰে আঙুলি উশাহৰে বিপদে বাবি বেয়া লাগিল মোৰ নাগালে মোৰ লগত কোনেও দেই বেয়াই গালি নেকি বহুত ভাল লাগিছে আৰু অলপ ভাল কৰিব পাৰিলো হয় যেনিবা মোৰ এখন চিৰিয়েল চলি আছে আপোনালোকে চাইনে মোৰ নামটো দিগাংগনা কিন্তু আপোনালোকে বহুতৰে মুখত মই আৰু এটা নামেৰে মোক মাতিছে মোক খুব ভাল লাগে তেতিয়া মোৰ চৰিত্ৰসমূহৰ নামেদি মোক মাতিব ৰাধা মাতে কোনোবাই অনুস্মিতা মাতে মোৰ কোনখন চিৰিয়েল বাৰু এতিয়া চলি আছে আপোনালোকে ক'ব পাৰিবনে পৰুষমুখী চাই ভাল লাগেনে পাৰিছো মই অভিনয় কৰিব বহুতখিনি চেষ্টা কৰিছো কিন্তু আপোনালোকে যিবোৰ কয় নহয় যিবোৰ মানে ইমান চাওঁ তোমাক ইমান ভাল লাগে তোমাক চাবলৈ ৰৈ থাকো এইবোৰ কথাই মানে ইমান সাহস দিয়ে নহয় আৰু জানো কষ্ট কৰিম আৰু কাম কৰিম সেইটো মানে আৰু বাঢ়ি যায় ভিতৰৰ পৰা বহুত বহুত ধন্যবাদ দেই আমাৰ আইমাতৃসকল বহি আছে খুৰী বৰমা মোৰ মাৰ সমান বয়সৰ মানুহ আইতাসকল আছে আৰু তেখেতসকলে ইমান মৰম যেতিয়া দিয়ে মই যে ক'লো মোৰ বুকুখন ধকধকাই আছে বুলি এইটো কাৰণে মই কি কৰি আপোনালোককো সুখী কৰিব পাৰিম বুলি ভাবি মোৰ ভয় লাগিছে বহুত বহুত ধন্যবাদ তেনেহ'লে কি কৰোঁ বহুত কথা নকওঁ মই কথা কোৱা ইমান ছোৱালী নহয় মানে মই কি কৈ থাকিম মই বহুত কিবা কিবি কৈ থাকিম মানে কৈয়ে থাকিম আপোনালোকে ভাবিব কি কৈ আছে তাকে সামৰি দিওঁ এপাক নাচি দিওঁ মোৰ লগত কিন্তু চবেই নাচিব লাগিব মই তেতিয়াহে নাচিম হ'বনে নাচিবনে আমি নাচিম আমাৰ ছোৱালীকেইজনী মোৰ লগত নাচিব লাগিব মই অকলে অকলে নাচিলে বেয়া পাওঁ আমি নাচিম আহিবানে মোৰ লগত মঞ্চত ইমান মঞ্চত যদি মই অকলে অকলে নাচি থাকোঁ বেয়া দেখিব নহয় দাদাহঁত আহিব পাৰে নহয় দুজনী ছোৱালী মোৰ লগত হয়নে আহা যদি নাহা মই গম পাম যে মোক কিবা বেয়া পাইছা বেয়া কেনেকৈ পাব
ছোৱালীয়ে নহয় চবেই নাচিব লাগিব মোৰ লগত ল'ৰাও নাচিব নাচি দে আৰু নাহিলে নহা আকৌ নাচি দিয়া জলদি বেয়া পালে মই সেইটোৱে গম বেয়া পালোঁ। পোৱা নাই কিন্তু বেয়া পোৱা নাই বেয়া পোৱা নাই কৈছে। মই নুনে ছোৱালীটোক মই বেয়া পাম নেকি আৰু এই আহিছে নহয় নাচিবৰ কাৰণে নাচিবৰ কাৰণে আহিছে আৰু ইমান ধুনীয়া এক্ট্ৰেছজনী দিবংগনাক আৰু বেয়া পাম নে ইমান ধুনীয়া শহাবৌ যেন লাগে হয়নে শহাবৌ এজন আহিছে মোৰ ওচৰলৈকে শহাবৌ শহাবৌ ধুনীয়াকৈ নাচি দিয়া শহাবৌ